দুগৰাকীকৈ আমাৰ সাংবাদিক তাত উপস্থিত আছে বিজয় কলিতা আৰু গগন কলিতা। আমি পোনে পোনে গৈছো বিজয়ৰ ওচৰলৈ। বিজয়, যিহেতু আপুনি ছয়গাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা আমাক বিহুৰ দৃশ্য দেখুৱাই আছে, গতিকে আপুনি বৰ্তমান ক'ত উপস্থিত আছে আৰু কেনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে, সবিশেষ খবৰ আমি আপোনাৰ পৰা জানিম। বিজয়। দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ বালাসিদ্ধি গাঁৱত আৰু আজি ৰাতিপুৱাৰ পৰা যিহেতু মানুহ বিহুৰ যিহেতু বিভিন্ন অনুষ্ঠান আমি দেখুৱাই আছো, এই মুহূৰ্তত যিহেতু বালাসিদ্ধি গাঁৱত উপস্থিত আছো আৰু এই পাছতে যিহেতু এটা কণ কণ শিশুৰ দ্বাৰা এটা বিহু নৃত্য কিছু সময় পাছতে তেওঁলোকে কৰিব, গতিকে এই মুহূৰ্তত যিহেতু আমাৰ স্থানীয় সাংবাদিক গগন কলিতা আছে, মই গগন কলিতাক মোৰ কাষলৈ আহিবলৈ আহ্বান জনাইছো আৰু গগন কলিতাক মই ইয়াৰ যিখিনি কাৰ্যসূচী চলিব সেই কাৰ্যসূচী চলাই নিবলৈ মই আহ্বান জনাইছো। গগন। হয়, ধন্যবাদ জনাইছো বিজয়। আৰু আজি মানুহ বিহু আৰু সমগ্ৰ ৰাজ্যজুৰি বিহুৰ ব্যাপক উন্মাদনা দেখা পোৱা পৰিলক্ষিত হৈছে আৰু আজি আমি উপস্থিত হৈছো আৰু ছয়গাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো ND24 দৰ্শকসকলক বিহুৰ উদ্দীপনা। আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছো ছয়গাঁৱৰ বালাসিদ্ধি গাঁৱত আৰু এই গাঁৱত কণ কণ শিশুসকল আজি ওলাই আহিছে আৰু তেওঁলোকে বিহু নৃত্য কৰা পৰিলক্ষিত হৈছে। আমাৰ সৈতে তেওঁলোক আহি বৰ্তমান উপস্থিত হৈছে, কেইবাটাও দল আছে আমাৰ মাজত আহি উপস্থিত হৈছে। আমি পোনপটীয়াভাৱে ND24 দৰ্শকসকলক এই বিহুৰ কণ কণ শিশুসকলৰ বিহুৰ মাজলৈ লৈ যাব বিচাৰিছো। আমি এই দৃশ্যাংশ তেওঁলোকক আৰম্ভ কৰিবলৈ আমি অনুৰোধ জনাইছো। বিহুৰ এয়া হৈছে পোনপটীয়া দৃশ্য আৰু আমি ছয়গাঁৱৰ পৰা এয়া দেখুৱাই আছো। আমি তেওঁলোকক আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো, তোমালোকে আৰম্ভ কৰিব পাৰা। আমি দেখুৱাই আছো পোনপটীয়াকৈ কিদৰে কণ কণ শিশুসকল ওলাই আহিছে, তেওঁলোকে বিহু নৃত্য পৰিৱেশন কৰি আছে আৰু তেওঁলোকে বৰ্তমান এনেদৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। এক গৃহস্থৰ ঘৰত আহি তেওঁলোকে বৰ্তমান বিহু আৰম্ভ কৰিছে। আমি ND24 দৰ্শকসকলক পোনপটীয়াকৈ এই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো। জয় ৰাম বোলা গৃহস্থৰ গোহালতে